মোৰ খুৰী ভাঙি নিদিবা কিন্তু নেভাগে হেল্ল' এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল নমস্কাৰ আৰু আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আমি গৈ আছোঁ अरे कहना क्या चाहते हो জেগালৈ এতিয়া সেইটো জেগা আপোনালোকৰ তাত গৈ দেখাম তো আপোনালোকে ব'লক এতিয়া আমাৰ লগত যাওঁ তো আহক যাওঁ এতিয়া আমি আহি বকুল অভাৰ ব্ৰিজ পাইছোঁহি আৰু ইয়াৰ পৰা আৰু অলপ দূৰ গৈ আমি আমাৰ গৈ থকা ঠাইডোখৰ পামগৈ এতিয়া আমি আহি ডিব্ৰুগড়ত খনিকৰত অৱস্থিত জগন্নাথ মন্দিৰ আৰু খনিকৰ পাৰ্ক পাইছোঁহি এতিয়া আমি আহি পাইছোঁ চুকাফা ৰোড ইয়াৰ পৰা আৰু অলপ দূৰ গৈ আমি আমাৰ ডেষ্টিনেশ্যন পামগৈ আৰু বেছি দূৰ নাই এতিয়া আমি আহি পাইছোঁহি আৰু আমি আহি থকা ঠাইডোখৰ ঔখন হৈছে ভূপেন হাজৰিকা দলং এয়া ব্ৰহ্মপুত্ৰ বহুতে চাগে গমেই পাইছে আমি ক'লৈ আহিছোঁ কোনডোখৰ ঠাইলৈ আহিছোঁ খুব সুন্দৰ পৰিৱেশলৈ আহি আছোঁ সেয়া দেখিয়ে গম পাইছে চাগৈ এইডোখৰ হৈছে আমি আহি থকা ঠাইডোখৰ আৰু ছাছপেন্স নাৰাখোঁ আৰু বহুতে চাগে গমেই পালে আমি আহিছোঁ কাঞ্চনজংঘালৈ আৰু ব্ৰহ্মপুত্ৰ মুকুতালৈ নতুনকৈ যোনখন খুলিছে ইয়ালৈ আহিছোঁ আৰু ভিতৰত গৈ আপোনালোকক দেখাম বাৰু ভালকৈ সুন্দৰ পৰিৱেশ ধুনীয়া মানে আৰু এইখন হৈছে বগীবিল দলং ব'লক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ চাওক কাঞ্চনজংঘাক ভালকৈ এয়া ব্ৰহ্মপুত্ৰৰ পাৰতে ৰখাই থোৱা হৈছে কাঞ্চনজংঘাক মানে কাঞ্চনজংঘা জাহাজখনক আৰু সৌ ইটো পাৰে আছে দলংখন বহুত ভিৰ এয়া খুৰী
এইয়া হৈছে ব্ৰহ্মপুত্ৰ মুকুতা এক্সপ্লৰেশ্যন। এখন নতুনকৈ কৰিছে চাগে, মানুহ উঠিছে নাই নাজানো। এই ফটো মাৰিছা? এখন ব্ৰহ্মপুত্ৰ মুকুতা অসম আছাম। জংঘাত আহি যদি আপুনি জোলা নজুলে, আপুনি কি জুলে? হোৱাট? আমাৰ খুৰী ভাঙি নিদিবা কিন্তু। এতিয়া আহিছোঁ মই আপোনালোকক ব্ৰহ্মপুত্ৰ মুকুতাখন অকণমান বাহিৰৰ পৰা দেখাবলৈ, কাৰণ ভিতৰৰ পৰা দেখাবলৈ চাগে এখন বন্ধ হৈ থৈছে নেকি আজি। তো চাওক বাহিৰৰ পৰাই কিমান ধুনীয়া দেখিবলৈ। মুকুতা ডিব্ৰুগড়। ধুনীয়াকৈ বনাইছে, ডাঙৰো বেছ ভাল লাগিব এইখনত উঠি। এইবোৰ সকলোতে লাইট জ্বলি থাকে, কিন্তু সন্ধিয়াহে। সন্ধিয়া হ'লে এইবিলাক দেখিবলৈ এটা বেলেগেই ৰূপ লয়, ইমান ধুনীয়া লাগে নহয় সন্ধিয়া হ'লে। দুপৰীয়া টাইম হৈছে, আজি ইমান বতৰটো ভাল নহয় বাৰু। বগীবিল। ইয়ালৈ আহি পাই আমি এতিয়ালৈকে একোটা খোৱা নাই, কিন্তু ভাবিছোঁ একাপ কফিকে খাই লওঁ। আপোনালোকেও খাওক দেই আমাৰ লগতে। আপোনালোকক যিহেতু কাঞ্চনজংঘা বাহিৰৰ দৃশ্যটোতো দেখালোৱেই, এতিয়া কাঞ্চনজংঘা জাহাজখনৰ ভিতৰৰ পৰা ভিউবিলাক চাব, কি ধুনীয়া। আৰু কাঞ্চনজংঘাখনৰ ভিতৰখনতো ক'বই নালাগে, কি ধুনীয়া। চাওক ভিউ।
যিহেতু সন্ধিয়া হ'ব হৈছে সেইকাৰণে কাঞ্চনজংঘাত লাইটবিলাক জ্বলাই দিয়া হৈছে জাহাজখনত তেতিয়া আৰু বেছি ধুনীয়া লাগিছে গোল্ডেন লাইটবিলাক জ্বলাই দিছে এতিয়া আমি যাবলৈ ওলাইছোঁ কাঞ্চনজংঘাৰ পৰা গধূলিৰ ভিউ লাইট চাগে ইমান ভালকৈ পৰা নাই তেওঁ এতিয়া আমি যাবলৈ ওলাইছোঁ কাঞ্চনজংঘাৰ পৰা ঘৰলৈ বুলি গৈ আছোঁ ভিডিঅ'টো ইমানতে আমি হেক কৰোঁ বুলি ভাবিছোঁ অলপ ভাগৰ লাগিছে ঘৰত গৈ মানে হেক কৰাৰ ষ্টেমিনা নাথাকে আৰু চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো প্লিজ যদি প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব চ' আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ